Hare Krishna everyone and welcome back to Kalista FC. আৰু আজিৰ ভিডিঅ'টো মই মানে আমাৰ যিটো অপশ্যন ট্ৰেডিঙৰ মই মানে এটা ষ্টেপ বাই ষ্টেপ দিম বুলি কৈছিলোঁ। তো অপশ্যন ট্ৰেডিঙৰ বিষয়ে নহয়, আজি মাৰ্কেট এতিয়া চলি আছে আমাৰ, আজি তাৰিখ হৈ মানে 5 আগষ্ট হয় আৰু আজি মাৰ্কেট বহুত বেয়াকৈ ডাউন হৈছে। চ' মই মানে কি মাৰ্কেট আৱাৰতে এটা ভিডিঅ' বনাইছোঁ, কাৰণ বহুত ক্লাইণ্টে মোক মেছেজ দিছে, বহুতে ফোন কৰিছে যে আমাৰ কি হ'ব, বহুত পৰি গৈছে আমাৰ মানে ষ্টকবিলাক যিবিলাক আমাৰ মানে হোল্ড কৰা আছে সেইবিলাক কৰি গৈছে। তো মই ভিডিঅ'ত ক'ব বিচাৰিছোঁ, কাৰণ মই ডাইৰেক্ট চবকে মানে পাৰ্চনেলি ফোন ৰিচিভ কৰি ক'বলৈ প্ৰব্লেম হয়। তো মই ভিডিঅ'টোত মানে যিটো ইউটিউবতো দিম, মোৰ ফেচবুকতো দিম, আৰু পাৰ্চনেলি মই আমাৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপটোতো মই ভিডিঅ'টো দিম। তো এতিয়া মই কৈছোঁ কি যে পেনিক হ'ব নালাগে, এইটো জাষ্ট মানে কি গ্ল'বেল নিউজ বেয়া অহাৰ কাৰণে মানে কি বুলি কয় মাৰ্কেটটো কৰিছে, মানে ডাউন হৈ আছে। এতিয়া ক্ৰাইচিছ হোৱা নাই। ক্ৰাইচিছ কেতিয়া হয়, যেতিয়া 20% যেতিয়া ডাউন হয় তেতিয়া ক্ৰাইচিছ বুলি কয়। এতিয়া ক্ৰাইচিছ হোৱা নাই, কাৰেকশ্যন হৈছে, মানে চান্সত বহুতে মানে প্ৰফিট বুকিং কৰি ওলাই গৈছে। ঠিক আছে, এতিয়া আমেৰিকাত মেইন মানে বেয়া নিউজ কি হৈ গ'ল, আনএমপ্লয়মেণ্ট ৰেট তাত বেছি আহি গ'ল। তাৰপাছত কি বুলি কয় AI, যিটো AI মানে AI ইণ্ডাষ্ট্ৰী আছে, যেনেকুৱা এনভিডা, মাইক্ৰ'ছফ্ট, টেছলা, উইপ্ৰ, আমাৰ যিটো ইণ্ডিয়াৰ উইপ্ৰ আছে, TCS আছে, তেনেকুৱা মানে কি আমেৰিকাৰ যিবিলাক মানে IT কোম্পানী আছে, কালি ফ্ৰাইডে মানে IT কোম্পানী যে বহুত ডাউন হৈছে মানে। তো IT কোম্পানী ডাউন হোৱাৰ এটা নিউজ ওলাইছে যে AI বাবলছ হৈছে, মানে কি AIটো ব্লাষ্ট হ'ব, মানে যিটো AI ইণ্ডাষ্ট্ৰী হয় বহুত উঠি গৈছে বুলি কৈছে মানে মাৰ্কেটৰ যিবিলাক এক্সপাৰ্ট হয়। তো AI ইণ্ডাষ্ট্ৰী অলপ কাৰেকশ্যন হ'ব, নামিব। তো আমেৰিকাত ফ্ৰাইডে AI ইণ্ডাষ্ট্ৰী অলপ নামিছে, চ' আমাৰ মাৰ্কেটটো ডাউন হৈছে। আৰু লগতে আৰু কেইটামান নিউজ আছে, ইৰাণ ইজৰাইলৰ নিউজ আছে। ইৰাণ ইজৰাইলৰ যদি যিটো নিউজ আছে, শুনিছোঁ যে ইৰাণে যে ইজৰাইলক মানে কি এটেক কৰিব, তেনেকুৱা যদি পজিটিভ নিউজ যদি আজি ৰাতিৰ ভিতৰত যদি আহি যায়, তা আজি যেনেকুৱা পৰিছে মাৰ্কেট কালিও অলপ 200-300 কৰিব পাৰে। এতিয়া আমাৰ কি আছে, মেইন ইণ্ডেক্সবিলাক কি হ'ল, নিফটি, বেংক নিফটি, চেনচেক্স। এতিয়া নিফটি আজি 700 to 900 পৰিছে, বহুত মানে এইটো বহুত ডাঙৰ এটা মানে কি বুলি কয়, এটা মানে ধনী নহয়, এটা ফ্ৰণ্টছৰ। আৰু চেনচেক্সটো কমচে কম মানে 2000 to 3000 পৰিছে। বেংক নিফটি কমচে কম 1500 পৰিছে, এনেকুৱা পইণ্ট পৰিছে। যিবিলাক কোৰ্টত পজিশ্যন লৈছে বহুত প্ৰফিট হৈছে, যিবিলাক কলত পাইছে বহুত বেয়াকৈ লছ হৈছে। তো ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ এইটোৱে যে আপোনালোক পেনিক হ'ব নালাগে। যদি কাৰোবাৰ ষ্টক হোল্ডিং হৈ আছে, তো ষ্টকত বহুত কাৰেকশ্যন হ'ব, লছ দেখাব, মানে ষ্টকটো কেতিয়াও জিৰ' নহয়, কাৰণ ষ্টকটো কেতিয়াও অপশ্যন নহয়। সেইটো আপুনি বাই কৰিছে লং টাৰ্মৰ কাৰণে ৱেইট কৰক, আৰু আপোনাৰ ৰিকভাৰ হ'বই। আৰু ৰিকভাৰ কালি হ'ব পাৰে, আজি হ'ব পাৰে, কাৰণ আমাৰ ইণ্ডিয়াৰ মানে যিটো ইকনমি ইমান এটা মানে কি কমজোৰ নহয়, মানে বহুত ষ্ট্ৰং আছে। যিটো DI আমাৰ ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ, DI ফালৰ পৰা বহুত মানে এগ্ৰেছিভ বাই হৈ আছে, আজিও বাই আছে, আজি পৰিছে তথাপিও বাই আছে। তো DI ফালৰ পৰা মানে কি আমাৰ মাৰ্কেটটো বচাবৰ কাৰণে, প্ৰটেকশ্যন দিবৰ কাৰণে DI আছে, সদায় আছে। DI কোনবিলাক হয়, যিবিলাক মানুহে সদায় মানে যিবিলাক মিউচুৱেল ফাণ্ড, এইবিলাক মানে মিউচুৱেল ফাণ্ড বা SIP এইবিলাক কৰি থাকে, সেইবিলাক DI মাধ্যমত আহে আমাৰ মাৰ্কেটত। চ' আমাৰ মাৰ্কেটত মানে আপোনালোক পেনিক হ'ব নালাগে। যিবিলাক ষ্টক কিনি থৈছে যদি বিকি দিব, লছ লৈ ওলাবলগীয়া হ'ব আপোনালোকক। তো মোৰ ফালৰ পৰা ছাজেশ্যন এইটোৱে থাকিব যে ৱেইট কৰিব লাগে। ৱেইট কৰিলে 1-2 সপ্তাহতে চব ঠিক হৈ যাব। কালি বা আজিতো ঠিক হৈ যাব পাৰে, যদি ইৰাণৰ ফালৰ পৰা মানে যদি নিউজটো যদি পজিটিভ নাহে, মানে পজিটিভ মানে একশ্যন ল'ম বুলি কৈছে, সেইটো যদি পজিটিভ নাহে, যদি ক'ব যে নাই আমি একশ্যন নলওঁ, এইবিলাকতো হৈ থাকে, মিলাই মিলি যদি হৈ যাব, তেতিয়া মানে কি মাৰ্কেট আকৌ মুভ কৰিব। তো মই আছোঁ এতিয়া আমাৰ এক্সিছ ডাইৰেক্টৰে যিটো ব্ৰাঞ্চ হয়, মানে নাজিৰাৰ ব্ৰাঞ্চ হয়, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ নাজিৰা ব্ৰাঞ্চ হয়, তাতে মই আছোঁ এতিয়া মোৰ ক্লাইণ্টবিলাকক বহুতে মেছেজ কৰিছোঁ, হোৱাটছআপত মেছেজ কৰিছে যে কি হ'ব, আমাৰ ইমান লছ হৈছে। তো এইবিলাক ভয় কৰি লাভ নাই, আপোনালোক পেনিক হ'ব নালাগে। পেনিক চিটুৱেশ্যনটো হৈ আছে, হয়, মানে পেনিক হ'ব নালাগে, ৱেইট কৰক, আপোনালোকৰ ৰিকভাৰ হ'ব। ঠিক আছে। আৰু কিবা যদি পাৰ্চনেলি কাৰোবাৰ যদি ডিটেইলছ মানে কি জানিব হ'লে মোক ফোন কৰিব পাৰে। মোৰ নাম্বাৰ দিব 7002350580। আৰু কি বুলি কয়, এতিয়া চান্স আছে বাই কৰিবৰ কাৰণে। এতিয়া বহুত দামী ষ্টকবিলাক কম হৈছে, এইবিলাক কম দামত পাই যাব। বেছি দিবলৈ মই নকৰোঁ, মই কৈ দিলোঁ যে এতিয়া বহুত ডাঙৰ এটা অপৰচুনিটি পাইছোঁ আমি, যাৰ ওচৰত মানে লিকুইডিটি আছে, মানে ভাল ইনভেষ্টমেণ্ট কৰিব কাৰণে। লাৰ্জ স্কেল যিবিলাক আছে, মিড স্কেল যিমান আছে, বহুত ডাউন হৈছে। সেই ডাউন হৈছে, সেই ডাউন হোৱাবিলাক কিনি ল'ব লাগে। এতিয়া ডাউন কমচে কম 20%, 10%, 15%, 9% এনেকুৱা ডাউন হৈছে ষ্টকবিলাক, দামী ষ্টকবিলাক। এইবিলাক ষ্টক এনেকুৱা HDFC বেংক, ৰিলায়েন্স, আদানী গ্ৰুপ, এইবিলাক যিমান আছে বা IRFC, এইবিলাক মানে বহুত ডাউন হৈছে আজি। একেলগে কৰিছেতো, জাপানৰ ফালৰ পৰা অলপ মানে পেনিক নিউজ হৈছে।
সেইটো কাৰণে মাৰ্কেট কৰিছে তো চব গ্ল'বেল নিজৰ কাৰণে হৈছে আমাৰ ইণ্ডিয়ান মাৰ্কেটৰ ফাণ্ডামেণ্টেল বহুত ষ্ট্ৰং আছে চব কৰিছে উঠিবলৈ বেছি টাইম নালাগিব ঠিক আছে কোনো ভয় কৰিব নালাগে আৰু যদি মানে লিকুইডিটি আছে পইচা আছে যদি এক্সট্ৰা যদি কৰ্পৰেশ্যন নিজে বাই কৰিব পাৰে আৰু আমাৰ প্লেটফৰ্মটোৰ নাম কৈ দিছোঁ আমাৰ প্লেটফৰ্মটো হৈ গ'ল এক্সিছ ডাইৰেক্ট এক্সিছ বেংকৰ ছাবচিডি হয় যদি কোনোবা মানে কোনো ছাজেশ্যন বিচাৰে বা বাই কৰিব বিচাৰে ষ্টক তেতিয়াহ'লে মোক ফোন কৰিব বা মোৰ অফিচত আহিব পাৰে অফিচটো গৈ নাজিৰা কলেজ নিদিয়ে বেছি দীঘলে নকৰোঁ মই ইয়াতে ভিডিঅ'টো মাত্ৰ গৈছোঁ ঠিক আছে হৰে কৃষ্ণ